Hello everyone, আপোনালোকে বাৰু আউনিয়াতি টিকট ললেনে মানে মই ক'বলৈ বিচাৰিছো শ্ৰী শ্ৰী আউনিয়াতি শাখা সত্ৰ আৰু সাংস্কৃতিক কলা বিকাশ ক্ষেত্ৰৰ সহায়যাত্ৰে খেলাবলৈ লোৱা এখন উপহাৰ কুপনৰ খেলৰ কথা যিখন খেল তেওঁলোকে অনুষ্ঠিত কৰিছে 5 ফেব্ৰুৱাৰী তাৰিখে আৰু আপোনালোকে গম পাইছে আউনিয়াতি সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামী দেৱে এই খেলখন উদ্বোধন কৰিছে যিসকল লোকে এতিয়ালৈকে টিকট লনে আপোনালোকে এতিয়া আমাৰ লগত যোগাযোগ কৰক স্ক্ৰীনৰ নম্বৰ প্লে হৈ আছে দেৰি নকৰিব যেটো খুব কম টিকট আমাৰ লগত আছে আৰু দিনো আহি পালেহি আৰু খুব ধুনীয়া এখন খেল হ'বলৈ গৈ আছে আৰু আপোনালোকে গম পাইছে এখন বহুত চৰ্চিত খেল হৈ আছে বৰ্তমান যেহেতু বহুকেইখন বিলাসী গাড়ী তেওঁলোকে উপহাৰ হিচাপে ৰাখিছে আপোনালোকক মই অকনমানকে জনাই দিও তেওঁলোকে প্ৰথম প্ৰাইজ ৰাখিছে ইনোভা ক্ৰেস্টা সেকেন্ড ৰাখিছে মহেন্দ্ৰ থাৰ্ড ৰাখিছে মাৰুতি গ্ৰেণ্ড ভিটাৰ এনেকে টোটাল তেওঁলোকে 21টা প্ৰাইজ ৰাখিবলৈ সক্ষম হৈছে আৰু হ'বলৈ গৈ আছে এখন সম্পূৰ্ণ জেনুইন খেল খুব ধুনীয়া এখন খেল হ'বলৈ গৈ আছে এবাৰ লখিমপুৰ আৰু দেৰি নকৰি এতিয়া আমাৰ লগত যোগাযোগ কৰক যেহেতু সময় খুব কম মাজত মাথু কেইটামান দিনহে বাকি আছে আপডেটটো আপোনালোকক দিলো যদি আপোনালোকে এতিয়ালৈকে টিকট লোৱা নাই আমাৰ লগত হোৱাটছআপ কৰক আৰু লগতে আপোনালোকে পেজটো ফলো কৰি থক যেহেতু সময় খুব কম আৰু লাইভ চাবলৈ আপোনালোকে পেজটো ফলো কৰিবই লাগিব সেয়েহে দেৰি নকৰি এটা টিকট এতিয়াই লৈ লওক